हेलो फ्रेंड्स मैं बाबरी किचन एंड ब्लगले सकलोके स्वागतम जनाइছো। আজি বহুদিনৰ মূৰত আপোনালোকলৈ এটা ৰেচিপি আগবঢ়াইছো। ৰেচিপিটো চিকেন প্ৰন ফ্ৰাইড ৰাইচ। ৰেচিপিটো সম্পূৰ্ণ মোৰ ভাবিলো আপোনালোকৰ লগত আজি যেহেতুকে বনাইছো শেয়াৰ কৰো আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। কমেন্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটোলে যদি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে মোৰ মই যিবোৰ ভিডিঅ' বা ৰেচিপি আগবঢ়াম পোন প্ৰথমে আপোনালোকে পাই থাকিব। তেনেহলে আহক ফ্ৰেন্ডছ ৰেচিপিটোৰ ফালে আগবাঢ়ো। হেল্ল' ফ্ৰেন্ডছ, এতিয়া বনাব লৈছো প্ৰন চিকেন ফ্ৰাইড ৰাইচ। এইটো হৈছে মই নিজে নাম দি লৈছো, তাৰ কাৰণে এয়া মই প্ৰন লৈছো। প্ৰনখিনি প্ৰথমতে মই অকণমান সৰু সৰুকৈ কাটিম। ইয়াত প্ৰায় 200 গ্ৰাম প্ৰন আছে। এতিয়া এইখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এইখিনি প্ৰনখিনি কাটি ল'লোঁ আৰু এতিয়া এইখিনি চিকেনখিনি কাটি ল'ম। চিকেনখিনি তেনেকৈ সাইজটো মানে সৰু ডাঙৰলৈ কথা নাই আৰু মই এইটো ঠিক এইটো ধৰণে সাইজতে থৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া এইখিনি লৈছোঁ বাসমতি চাউল। এই গিলাচটোৰে মানে প্ৰায় 2 কাপ আৰু লৈছোঁ। লৈ পেলাই মই 2 ঘণ্টা সময় পানীত তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি টুকি থৈছোঁ, একে অলপ জৰজৰীয়া কৰি লৈছোঁ। প্ৰথমতে চিকেনখিনি আৰু প্ৰনখিনি ভাজি ল'ম এতিয়া। আৰু এইফালে মই এয়া কেৰাহী পাতি দিলোঁ আৰু ইয়াত দিছোঁ অকণমান ৰিফাইন অইল। এতিয়া প্ৰথমতে প্ৰনখিনি ভাজি ল'ম। এইখিনি একেবাৰে ৰঙাকৈ আৰু একদম মচমচীয়াকৈ প্ৰনখিনি ভাজি লৈছোঁ। এইখিনি ফ্ৰেন্ড একদম প্ৰনখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ, একদম মচমচীয়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ আৰু এতিয়া আৰু অকণমান তেল দিছোঁ। এতিয়া মই চিকেনখিনি ভাজি ল'ম। চিকেনখিনি আগতে মেৰিনেট কৰি থ'বও পাৰে, কিন্তু মই মেৰিনেট নকৰিলোঁ। এইফালে এয়া মই চিকেনখিনিও ভাজি লৈছোঁ আৰু এইখিনিতে যেনেকৈ চিকেন আদা নহৰু পিঁয়াজ এনেকৈ দি পেলাই চিকেনখিনি ভাজি ল'লোঁ আৰু নিমখ হালধি দিছোঁ। আৰু এতিয়া চিকেনখিনিও ভজা হৈ গৈছে, মই নমাই থৈছোঁ। আৰু এতিয়া অকণমান অলপ তেল দিছোঁ, প্ৰায় ডাঙৰ চামুচে 3 চামুচ তেল দিছোঁ, অকণ সৰহকৈ দিছোঁ। আৰু এতিয়া দিছোঁ পিঁয়াজখিনি একদম ৰঙচুৱাকৈ নাভাজোঁ, অকণমান জাষ্ট সিজিছে আৰু তেনেকুৱাকৈ দিম। এতিয়া এইখিনি চাউলখিনি দি দিছোঁ। এতিয়া ইয়াত দিম 1 চামুচ আৰু 2 চামুচ আদা নহৰু পেষ্ট। এতিয়া প্ৰায় 10 মিনিট সময় মই চাউলকেইটা ভাজি ল'ম আৰু লাহে লাহে মই কিন্তু লৰাই দিম দেই, লাহে লাহে লৰাই দিম, কাৰণ চাউলকেইটা ভাগি গ'লে বেয়া লাগিব। সেইটো কাৰণে যদি ইয়াতে ভেজিটেবল দিয়ে তেতিয়াহ'লে ভেজিটেবলখিনিও তেনেকৈ ভাজি ল'ব। যেনেকৈ মই চিকেনখিনি ভাজি ল'লোঁ, চিকেন আৰু প্ৰনখিনি ভাজি লৈছোঁ, তেনেকৈ ভেজিটেবলখিনিও ভাজি ল'ব। ইয়াত গাজৰ, বিন এনেকৈ দিব পাৰে বা এনেধৰণেও ভাজিব পাৰে, তেতিয়াও খুব ভাল লাগে আচলতে।
চাউলকেইটা এতিয়াই কি ধুনীয়া হৈছে চাওকচোন একদম এটা এটা হৈ গৈছে আৰু এতিয়া দিম পানী যিহেতুকে এইটো গিলাচেদি মই পানী মানে চাউল লৈছিলোঁ আৰু এইটো গিলাচেৰে মই এতিয়া দিম 1.5 কাপ দিছিলোঁ এতিয়া ইয়াত দিম 3 কাপ এটা 2 কাপ এয়া হৈছে 3 কাপ আৰু এতিয়া মই দিম নিমখখিনি আৰু নিমখখিনি মই এনেকুৱাকৈ দিম আমি চুপ খালে যিটো নিমখ মানে লওঁ সেইটো মানে সেই কিমানখিনিয়ে ল'ম দিম আৰু আপোনালোকে যদি কৰে তেতিয়া নিজৰ জোখত দি ল'ব নিমখটো সদায় নিজৰ জোখত দিলে ভাল আৰু এতিয়া 20 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ এতিয়া মই হাই ফ্লেমতে থৈছোঁ 5 মিনিট হাই ফ্লেমত থ'ম তাৰপিছত মই 15 মিনিট মিডিয়াম ফ্লেমত থৈ দিম ফ্ৰেণ্ডছ এয়া অকণ উতল আহোঁতে মই ইয়াত দিছোঁ এতিয়া অকণমান তন্দুৰী চিকেন মছলা মই বেলেগ মছলা নিদিওঁ তন্দুৰী চিকেন মছলা দিওঁ আপোনালোকে দি চাবচোন আৰু যদি আপোনালোকে ভাবে যে চিকেন মছলা দিওঁ তেতিয়াও দিব পাৰে কিন্তু তন্দুৰী চিকেন মছলাটো দিলে খাবলৈ খুব ভাল লাগে সেইকাৰণে মই 2 চামুচ দি দিছোঁ এতিয়া আকৌ বন্ধ কৰি দিছোঁ ফ্ৰেণ্ডছ এয়া 15 মিনিটৰ পাছত এইখিনি চাওক একদম পুৰা ধুনীয়াকৈ হৈ আছে আৰু ইয়াত মই মিলাম যিখিনি কেপচিকাম কাটি থৈছিলোঁ সেই কেপচিকামখিনি দি দিম আৰু এইফালে দিম চিকেনখিনি আৰু প্ৰনখিনি এতিয়া এইখিনি আকৌ ঢাকনখন ধুনীয়াকৈ মাৰি থ'ম আৰু ইয়াতে অকণমান কালাৰৰ কাৰণে মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ ইয়াত এইটো নিদিলেও হয় কিন্তু দেখিবলৈ যে ভাল লাগে সেইকাৰণে মই অকণমান ইয়াত ফুড কালাৰ দিম কিমান দিছে চাই লৈছোঁ অকণমান বাকী আছে গতিকে আকৌ ঢাকনখন মাৰি দিছোঁ এয়া ফ্ৰেণ্ডছ 10 মিনিটৰ পাছত চাওকচোন এয়া একদম পূৰা ধুনীয়া হৈ গৈছে মানে ধুনীয়াকৈ সিজি গৈছে পূৰা এটা এটা হৈ গৈছে বেছি লৰাই থাকিলে আচলতে ভাঙি থাকিব এতিয়া 5 মিনিটৰ কাৰণে গেছটো বন্ধ কৰি দিছোঁ আৰু 5 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি থৈ দিছোঁ Yeah friends, আজি চিকেন প্ৰন ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাই লওঁ তেতিয়াহ'লে